নমস্কাৰ, মই মিতালীয়ে তেজাছ লাইফৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। তেজাছ লাইফ আৰু শিক্ষা দ্য গুৰুকুল সৰুপেটাৰ সহযোগত অনুষ্ঠিত হ'বলৈ গৈ আছে আজি সৰু বিহুৱতী প্ৰতিযোগিতাখন। সেয়েহে আহক প্ৰিয় ৰাইজ, আমি সকলোৱে মিলি আজিৰ এই সৰু বিহুৱতী প্ৰতিযোগিতাখন উপভোগ কৰোঁ। চাবলৈ নাপাহৰিব, কাইলৈ অৰ্থাৎ 11 এপ্ৰিল তাৰিখে আমি অনুষ্ঠিত কৰিম বৰ বিহুৱতী প্ৰতিযোগিতা। সেয়েহে এতিয়া প্ৰিয় ৰাইজ, বিহুবলীয়া ৰাইজ সকলোৱে আহক আৰু আমি উপভোগ কৰোঁ আজিৰ সৰু বিহুৱতী প্ৰতিযোগিতা। এই চেগতে আমি ধনঞ্জয় তালুকদাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। গুড আফটাৰনুন এভৰিৱান। মই তেজাছ লাইফৰ ফালৰ পৰা লগতে শিক্ষা দ্য গুৰুকুলৰ ফালৰ পৰা সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকে ইয়াত আহি উপস্থিত হোৱাৰ বাবে আমি নথৈ আনন্দিত। এনেকুৱা এখন প্ৰগ্ৰেম আমি ইয়াত অনুষ্ঠিত কৰিব পাৰিম বুলি ভবাই নাছিলোঁ। আমি বহুত খন্তেকীয়া সময়তে প্ৰায় এসপ্তাহৰ ভিতৰতে গোটেইখিনি এৰেঞ্জ কৰি পেলাই আজি আমি এইটো স্থানত উপস্থিত হৈছোঁ। তাৰ বাবে আমি সকলোৱে আনন্দিত আৰু মোৰ ফালৰ পৰা সমূহ প্ৰতিযোগিতালৈ আন্তৰিক মোৰ অভিনন্দন আছে। তেওঁলোকে নিজৰ নিজৰ প্ৰতিভা ইয়াত প্ৰদৰ্শন কৰিব পাৰিব আৰু আমি ভৱিষ্যতলৈও ডাঙৰকৈ আয়োজন কৰিব পাৰিম। তাৰ বাবে আমি আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা। ধন্যবাদ। এটি বৰ আনন্দৰ দিন। ইয়াত তেজাছ লাইফ আৰু শিক্ষা দ্য গুৰুকুল এই দুয়োখন অনুষ্ঠানৰ উদ্যোগত আজি ইমান এটা সুন্দৰ আৰু বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে। তাৰ বাবে আমি ইয়াৰ চিফ এডিটৰ সন্মানীয় গোপেশ দাস ছাৰ আৰু এই সমগ্ৰ অনুষ্ঠানৰ স্বত্বাধিকাৰী ধনঞ্জয় তালুকদাৰলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে এই গোটেই অনুষ্ঠানৰ লগত জড়িত থকা বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলোকে মৰম যাচিছোঁ আৰু যিসকল সংবাদদাতা আছে তেওঁলোকলৈও পোনপ্ৰথমতে অভিনন্দন জনাইছোঁ। আৰু আজি ইয়াত উপস্থিত হোৱা সমগ্ৰ ৰাইজ তথা গোটেই অসমৰ বিভিন্ন জিলাৰ পৰা আহি ইয়াত উপস্থিত হোৱা প্ৰতিযোগীসকললৈ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে এনেকুৱা এটা অনুষ্ঠান তেওঁলোক যদি নাহিলহেঁতেন তেনেহ'লে এনেকৈ সফল নহ'লহেঁতেন। আৰু আটাইতকৈ ভাল লাগিছে যে আমাৰ এই গোটেই বজালী জিলাতে এনেকুৱা ধৰণৰ ইমান সুন্দৰ অনুষ্ঠান আজিলৈকে হোৱা নাই। ইমান ডাঙৰ প্ৰতিযোগিতা সৰু বিহুৱতী আৰু বৰ বিহুৱতী হোৱা নাই। আৰু মই ভাবোঁ এই অনুষ্ঠান অতি সফল হ'ব আৰু আজিৰ এই যি আৰম্ভণি, মই ভাবোঁ এয়া ভৱিষ্যতলৈকে বহুত ডাঙৰ হওক, সমগ্ৰ অসম তথা আমাৰ এই অনুষ্ঠান সমগ্ৰ ভাৰতবৰ্ষলৈ বিয়পি যাওক। গতিকে আমাৰ বিহু, আমাৰ জাতীয় উৎসৱ, আমাৰ অতি মৰমৰ বিহু সমগ্ৰ বিশ্বৰ বিয়পাই তোলক আজি এই তেজাছ লাইফ আৰু শিক্ষা দ্য গুৰুকুলৰ এই সৰু বিহুৱতী আৰু বৰ বিহুৱতী অনুষ্ঠানৰ পৰা। তাৰ কাৰণে মই বহুত বহুত শুভকামনা যাচিছোঁ। আৰু পুনৰ আজি ইয়াত আহি উপস্থিত হোৱা দূৰ দূৰণিৰ পৰা অহা মৰমৰ শিল্পীসকললৈ, বিহুৱতীসকললৈ পুনৰ মৰম যাচি মই আজি এই মঞ্চ তথা আজি এই অনুষ্ঠান উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। তেজাছ লাইফৰ মুখ্য সম্পাদক তথা প্ৰাক্তন প্ৰধান শিক্ষক সৰুপেটা বিদ্যামন্দিৰ হাইস্কুলৰ শ্ৰী গোপেশ চন্দ্ৰ দাস ডাঙৰীয়া, আমি তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ।
বৰ্ণালী পাঠকক। আমি আদৰণি জনাবলৈ লৈছোঁ আমাৰ মাজত উপস্থিত থকা তেখেত অসমীয়া বিভাগৰ প্ৰবক্তা BHB মহাবিদ্যালয়ৰ, লগতে তেখেত এগৰাকী খুব ভাল শিল্পী ডক্টৰ প্ৰীতিৰেখা দত্ত বাইদেউ, আৰু তেখেতক আদৰণি জনাব মণিকা কলিতাই। তেজাছ লাইফৰ মুখ্য সম্পাদক গপেশ চন্দ্ৰ ছাৰক আমি খুব চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। উপস্থিত সদৌতিলৈকে আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। কালি আমাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। তাৰ পিছতে আমি ৰঙালী বিহুৰ প্ৰাকখনত এনেদৰে সমবেত হৈছোঁ। ভাল লাগিছে আৰু বৃহত্তৰ ভৱানীপুৰ অঞ্চলত তেজছ লাইফ 24/7 আত্মপ্ৰকাশ কৰাৰ পিছত এইটো বিহু সম্পৰ্কীয় এক বিশেষ ধৰণৰ অনুষ্ঠান আয়োজন কৰিছে আমাৰ তেজছ লাইফৰ মুখ্য পৰিচালনা সঞ্চালক আমাৰ ধনঞ্জয় তালুকদাৰ ডাঙৰীয়াই। আমি তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ বিশেষভাৱে আমন্ত্ৰিতসকলক আমি ধন্যবাদ জনাইছোঁ। আপোনালোক বহুত দূৰ দূৰণিৰ পৰা আহিছে তেজছ লাইফলৈ, আপোনালোকক ধন্যবাদ জনাইছোঁ। অসমৰ সংবাদ জগতৰ মহিৰু সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাই পথাৰৰ বিহু, গছৰ তলৰ বিহু সৌ তাহানিতে মঞ্চলৈ আনিছিল, আৰু সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিয়েই আজি তেজছ লাইফৰ কেমেৰাৰ সন্মুখত এয়া সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই পৰিৱৰ্তনক আমি স্বাভাৱিকতাই আমি মানি ল'ব লাগিব। কিন্তু কথা হ'ল, মই আবেদন জনাম যে বিহুৰ এই ৰূপ সলনি হ'লেও আমি যেন শিপাৰ পৰা বিচ্ছিন্ন নহওঁ। আমি বিহুৰ সৈতে যিহেতু আমাৰ অসমীয়া জাতিৰ আমাৰ অসমীয়া জনজীৱনৰ এক সম্পৰ্ক আছে, সেই ঐতিহ্য সংস্কৃতিৰ পৰা যাতে আমি বিচ্ছিন্ন নহওঁ। ইয়াৰ ৰূপ ৰং পৰিৱৰ্তন হ'ব পাৰে, কিন্তু ঐতিহ্য শিপা যাতে অবিচ্ছিন্ন থাকে, এই কামনাই মই মোৰ চমু ভাষণ সামৰিছোঁ। গপেশ চন্দ্ৰ দাস ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ আদৰণি অনুষ্ঠান ইমানতে অন্ত পৰিল বুলি ঘোষণা কৰিছোঁ।